গুড মৰ্নিং এভৰিৱান। জুই গোস্বামী চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ। আজি মই সকলোৱে জনা আৰু খাই ভাল পোৱা সৰিয়হ দি বনোৱা মাছৰ জোলৰ ৰেচিপিটো লৈ আহিছোঁ। বনাবলৈ একেবাৰে ইজি আৰু খাবলৈ খুব টেষ্টি হয় আৰু সকলোৱে বনাব জানেই। তথাপি মই আজি বনাম, গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। তেন্তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মই 3 পিচ মাছ ভালকৈ ধুই লৈছোঁ। লগতে মই সৰিয়হৰ পেষ্টটো মই বনাই ল'ম। মই সৰিয়হ অকণমান তিয়াই থৈ দিছিলোঁ, সেইখিনি মিক্সাৰত দি দিম। লগতে 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছিলোঁ আৰু নহৰু কেইফুটামান আৰু আদা অকণমান, মই এইখিনি পেষ্ট বনাবলৈ দিম। লগতে মই অকণমান নিমখ আৰু অকণমান চেনি এইখিনিত দি দিছোঁ। তেতিয়া পেষ্টটো ধুনীয়া হয় আৰু খাবলৈও সোৱাদ লগা হয়। আৰু এয়া পেষ্টটো মোৰ ৰেডি হৈ গ'ল। মাছখিনি মই ভাজি লৈছোঁ। এতিয়া মাছখিনি ভাজি উঠি যিকণ তেল ৰৈছিলে সেই তেলখিনিতে মই সৰিয়হখিনি দি দিলোঁ। আৰু সৰিয়হখিনিত মই এতিয়া অকণমান হালধি পাউডাৰ দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। সৰিয়হখিনিত এতিয়া মই নিমখ অকণমান দি দিছোঁ। বেছিকৈ নিমখ দিব নালাগে, যিহেতুকে আগতে পেষ্ট বনাওঁতে নিমখ অকণমান দিয়া হৈছিলে। এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ মই দি দিছোঁ আৰু লগতে মই মাছ কেইপিচো দি দিম আৰু ভালদৰে লৰাই দিম, যাতে সৰিয়হখিনি মাছত ভালদৰে লাগি যায়। আৰু ঢাকনিখন মাৰি অলপ সময় সিজিবলৈ দিম। আৰু এইখন প্ৰায় ৰেডি হৈছে। এতিয়া মই ইয়াত অকণমান ৰেড চিলি পাউডাৰটো দিম, যিহেতুকে মই ইয়াত জলকীয়া ব্যৱহাৰ কৰা নাই। আমি বেছি জলকীয়া নাখাওঁ, গতিকে অকণমানহে মই ৰেড চিলি পাউডাৰটো দিছোঁ। আপোনালোকে যদি বেছি জলকীয়া খাই ভাল পায় তেনেহ'লে পেষ্টটো বনাওঁতে কেইটামান জলকীয়াও দি দিব। আৰু লগতে মই অকণমান গৰম মছলা পাউডাৰো দি দিছোঁ। মই বেলেগ একো মছলা ইয়াত ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি গৰম মছলা খাই ভাল নাপায় তেনেহ'লে নিদিবও পাৰে। মই অকণমান দি দিছোঁ, যিহেতু মই খাই ভাল পাওঁ। আৰু এইখন হৈয়ে গ'ল। এতিয়া মই 2-3 মিনিটৰ কাৰণে ঢাকনিখন মাৰি আকৌ সিজিবলৈ দিম। তাৰপিছত এইখন ৰেডি হৈ যাব। আৰু এয়া সৰিয়হ দি বনোৱা মাছৰ আঞ্জাখন মোৰ ৰেডি হৈ গ'ল। খাবলৈ বহুত সোৱাদ লগা হৈছিলে। আৰু আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই কেনে পালে মোক জনাব কমেণ্টত। আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।